হেল্ল' এভৰিৱান, মই এটা বহুত সহজ ৰেচিপি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এই ৰেচিপিটোৰ কাৰণে যিকেইটা বস্তু লাগে আমাৰ সকলোৰে পাকঘৰতে পোৱা যায়। এই ৰেচিপিটোৰ কাৰণে মই কেইটামান মচুৰ দালি 2 ঘণ্টা সময় তিয়াই থ'লোঁ, তাতে কেইটুকুৰামান বিটৰুট কাটি দিলোঁ। আপুনি যদি জ্বলা ভাল পায়, এটা বা দুটা জলকীয়া, এটুকুৰা আদা আৰু কেইটামান গোটা জিৰা আৰু সোৱাদ অনুসৰি অলপমান নিমখ। আৰু আজিকালিতো সকলোৰে ঘৰতে অ'টছ পোৱা যায় আৰু যিকোনো টাইপৰে অ'টছ আপুনি ব্যৱহাৰ কৰিব পাৰে। 2 চামুচ অ'টছ আৰু অলপমান পানী আৰু এইখিনি এতিয়া আপুনি মিক্সিত মাৰি এটা স্মুথ বেটাৰ বনাই লওক। আৰু বেটাৰটো আপুনি বহুত বেছি ডাঠো নকৰিব, বহুত বেছি পাতলো নকৰিব। আৰু এই ৰেচিপিটোৰ কাৰণে আপুনি ননষ্টিক টাৱাও ব্যৱহাৰ কৰিব পাৰে বা আমাৰ ঘৰত যে থাকে লোহা টাৱা, সেয়াও ব্যৱহাৰ কৰিব পাৰে। এনেকৈ আপুনি টাৱাখনৰ ওপৰত ডোচাৰ নিচিনাকৈ স্প্ৰেড কৰি দিয়ক, খুলি দিয়ক আৰু এক ছাইড সিজাৰ পিছত অলপমান ওপৰৰ পৰা আপুনি ঘি বা তেল ব্যৱহাৰ কৰিব পাৰে। মই যিহেতু শ্ৰেয়ছৰ কাৰণে বনাইছোঁ, সেয়ে মই এয়া অলপমান ঘি ব্যৱহাৰ কৰিছোঁ। আৰু এটা ছাইড সিজাৰ পিছত লুটিয়াই ইটো ছাইডো অলপ সিজাই ল'ব। তাৰপিছত আপুনি এইটো দৈৰ লগতো ছাৰ্ভ কৰিব পাৰে বা দালি, চব্জি যিহৰ লগতে বিচাৰে আপুনি খাব পাৰে। যদি ডোচাৰ নিচিনাকৈ আপুনি আলু পিটিকা ইয়াৰ ভিতৰত সোমোৱাই পেলাই খাব খোজে, তেনেকৈও পাৰে। বা যিসকলে পনীৰ ভুৰ্জি ভাল পায়, পনীৰ ভুৰ্জিৰ লগতো খাব পাৰে। আৰু যিসকলে চাটনি ভাল পায়, চাটনিৰ লগতো খাব পাৰে। আৰু আপুনি যদি বিচাৰে, এইটো বস্তু আপুনি স্কুলৰ টিফিনতো দিব পাৰে সৰু সৰু ল'ৰা ছোৱালীবোৰক। আৰু এই বস্তুটো সেইসকলৰ কাৰণে বহুত ভাল যিসকলৰ হিমোগ্ল'বিনটো কম থাকে, কাৰণ এইটো ফুল প্ৰ'টিন আৰু ইয়াতে যে মই বিটৰুট ব্যৱহাৰ কৰিছোঁ। এনেকৈ বনাই এয়া মই শ্ৰেয়ছক তাক দৈৰ লগত ছাৰ্ভ কৰিলোঁ।